নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে চাগে। মই ৰাজেশ কুমাৰ দাস, আপোনালোকক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম চাম অফ দ্য ফিউ কুৱেশ্যনছ অন দ্য বেচিছ অফ LCM এণ্ড HCF। চ' লসাগু আৰু গসাগুৰ ওপৰত ভিত্তি কৰি আজি কিছুমান অতি প্ৰয়োজনীয় প্ৰশ্নসমূহ আপোনালোকৰ লগত ডিছকাছ কৰিম ভাবিছোঁ। চ' এই অতি প্ৰয়োজনীয় প্ৰশ্নসমূহ অন দ্য আমাৰ আপকামিং যি এক্সাম আছে আছাম টেট 2021 তাৰ বাবে অতি প্ৰয়োজনীয় বুলি ভাবোঁ। কাৰণ এই কুৱেশ্যনছকেইটা যি লসাগু আৰু গসাগুৰ সেই কুৱেশ্যনছকেইটা মই আগৰ যি এক্সাম অনুষ্ঠিত হৈ গ'ল অলৰেডি সেইখিনিৰ ওপৰত ভিত্তি কৰি কুৱেশ্যনছখিনি মই প্ৰেডিক্ট কৰি উলিয়াইছোঁ, যি আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ। চ' ইয়াতে দিয়া আছে LCM আৰু HCF। চ' LCM মানে কি হ'ব, লাইক লিষ্ট কমন মাল্টিপলছ এণ্ড HCF উইল বি দ্য হায়েষ্ট কমন ফেক্টৰ। অ'কে, চ' লসাগু মানে কি হ'ব, লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। অ'কে, চ' এইখিনি কেনেকৈ উলিয়াই লসাগু আৰু গসাগু সেইটো অলৰেডি আমি ক্লাছ 4-5তে আমি পাই আহিছোঁ। চ' কেনেকৈ উলিয়াই মই ভালকৈ নিশিকাওঁ আজি এই চিৰিজটো only going to solve the questions. Okay, so first question দিয়া আছে, if the product of two numbers is 84,942 and their HCF is 33 and we have to find out the LCM. So আমি জানো যে LCM আৰু যদি HCF আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে যি আমি পাম সেইটো বাকী যি দুটা সংখ্যাৰ LCM আৰু HCF হয়, চ' সেই টু নাম্বাৰছৰ প্ৰডাক্ট হ'ব। অ'কে, চ' প্ৰডাক্ট হ'ব। চ' এতিয়া আমি এইটোৱে ফৰ্মুলাৰ ওপৰত বেছ কৰি লৈ পেলাই কুৱেশ্যনটো ছল্ভ কৰিম। চ' LCM ইনটু HCF ইকুৱেল টু দ্য প্ৰডাক্ট অফ টু নাম্বাৰ্ছ। চ' ডেটছ ফৰ্মুলা উইল হেল্প আছ টু ফাইণ্ড আউট দ্য LCM। অ'কে, চ' ফাৰ্ষ্ট আমাক দিয়া আছে যিহেতু HCF। চ' HCF আমাক দিয়া আছে কিমান দিয়া আছে 84942। অ'কে, চ' এইটো আমাক দিয়া আছে প্ৰডাক্ট অফ টু নাম্বাৰ্ছ। চ' যি HCF হ'ব সেইটো HCFৰে আমি ডিভাইড কৰিব লাগিব। HCFটো আমাক কিমান দিয়া আছে 33। অ'কে, চ' 33 ডিভাইড কৰিলে আমাৰ LCMটো ওলাই যাব। চ' ডেট ইজ দ্য গিভেন ইয়াৰ। চ' 33 আমাৰ 84942 যদি আমি ডিভাইড কৰোঁ তেনেহ'লে আমি জাষ্ট অপশ্যনকেইটা চাই এলিমিনেট কৰিব পাৰিম যে কোনটো এনচাৰ হ'ব। চ' ইয়াতে যদি চাওঁ 33 ইনটু 2 কৰিলে 66। অ'কে, চ' 66 ডিভাইড কৰিলে ইফালে চ' ইয়াতে মানে কি হ'ব, প্ৰথম নাম্বাৰটো হ'ব 2 হ'ব। চ' ইয়াতে বাকী C আৰু Dটো এলিমিনেট হৈ যাব নহয়, তো বাকী 2 পিছৰখিনি আমাক কি দিয়া আছে 84942। চ' 84942 আমি যদি 33 লগত কিবা মাল্টিপ্লাই কৰিলে 942 পাব লাগিব লাষ্টত, য'ত B2 এলিমিনেট হৈ যায়। চ' এনচাৰ A উইল বি দ্য আৱাৰ কাৰেক্ট এনচাৰ। অ'কে, চ' এনেকৈ আমি উইথাউট কেলকুলেশ্যন বা উইথাউট ডিভিজন উই কেন ফাইণ্ড আউট। চ' এইটো আছিলে, আশা কৰোঁ বুজি পালে চাগে। চ' ছেকেণ্ড কুৱেশ্যন হোৱাট ইজ গিভেন হিয়াৰ, ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড 400, 435 and 541 leaves 9, 10 and 14 as a remainder respectively. চ' ইয়াতে আমাক কি দিছে, গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড। চ' আমাৰ মনত ৰখা উচিত যে LCM আৰু HCF। চ' LCM বুলি ক'লে যিকেইটা নাম্বাৰ দিয়া থাকিব সেইকেইটা নাম্বাৰে কি হয়, যোনটো স্মলেষ্ট নাম্বাৰ ডেট ইজ ডিভিজিবল বাই অল নাম্বাৰ্ছ। বাট যেতিয়া HCFৰ টাৰ্মত আহে, HCF যদি টাৰ্মত চাওঁ তেনেহ'লে যিকেইটা নাম্বাৰ থাকিব সেইকেইটা নাম্বাৰ চবতকৈ ডাঙৰ সংখ্যাটোৱে ডিভিজিবল। অ'কে, চ' গোটেইকেইটাকে ডিভাইড কৰিব পাৰি। চ' ইয়াতে দিয়া আছে কুৱেশ্যনটো দিয়া আছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড। চ' মানে কি হ'ব, আমি HCF উলিয়াব লাগিব। চ' HCF কাৰ উলিয়াব লাগিব 400, 435 and 541। বাট ইয়াতে কণ্ডিশ্যন এটা দিছে যে লিভিং 9। চ' 409 যদি ৰিমাইণ্ডাৰ থাকি যায়, চ' 400 পৰা 9 যদি আমি মাইনাছ কৰোঁ তেনেহ'লে আমাৰ থাকিব 391। অ'কে, চ' এণ্ড ইন দ্য নেক্সট দিয়া আছে 435। চ' 435 পৰা যদি 10 মাইনাছ কৰোঁ তেনেহ'লে থাকিব 425। অ'কে, এণ্ড আমাৰ বাকী 3 নম্বৰটো দিয়া আছে 14, ৰিমাইণ্ডাৰ থাকিব ক'ৰ পৰা 541। চ' 541 পৰা যদি আমি মাইনাছ কৰোঁ 14টো মাইনাছ কৰিলে আমাৰ কি হ'ব, ইয়াতে 14টো মাইনাছ কৰিলে আমাৰ থাকিব 11 পৰা 4 গ'লে 11 পৰা 4 যদি যায় তেনেহ'লে থাকিব 7 এণ্ড 3 পৰা 1 গ'লে 2 and 5। চ' 5 to 7 এইকেইটা এনচাৰ কি হ'ব আমাৰ উলিয়াবলগীয়া নাম্বাৰ, আৰু এই নাম্বাৰকেইটাৰ পৰাই HCF উলিয়াব লাগিব। চ' বাকী চাওঁ অপশ্যনকেইটা যদি চাওঁ তেনেহ'লে 10টোতো হ'বই নোৱাৰে, 10ৰ 391ক ডিভাইড কৰিব নোৱাৰি। চ' 11ৰ চাওঁ 11ৰো ডিভাইড কৰিব নোৱাৰোঁ। অ'কে, চ' 391ক ডিভাইড কৰিব নোৱাৰোঁ বা 5 to 7কো ডিভাইড কৰিব নোৱাৰোঁ। সেইবাবে কি হ'ব, 15ৰো আমি ডিভাইড কৰিব নোৱাৰোঁ। চ' ইন দ্য এণ্ড আমি কি অপশ্যন থাকি যাব 17। চ' 17ৰ 391ক আমি যদি ডিভাইড কৰোঁ তেনেহ'লে মই জাষ্ট দেখাই দিছোঁ 17ৰ ডিভাইড কৰিলে কেইবাৰ যাব, 7 2 থাকিলে 2বাৰ যাব, 34 এণ্ড 551। চ' বাকী 17ৰ 3 টাইম, চ' 23 ইনটু 17 আমি 391 পাম। চ' মিনছ কি হ'ব, ইয়াৰ এনচাৰ হ'ব এনচাৰ 17। অ'কে, উইথাউট কেলকুলেশ্যন উই কেন ফাইণ্ড আউট। চ' বাকী কুৱেশ্যন নম্বৰ 3
দিয়া আছে the ACF and LCM of two number is 12 and 5040 so respectively if one of the number is 144 then find the other so hey প্ৰথম ফৰ্মুলাটো মই দিছিলোঁ যে ACF into LCM equal to the product of two numbers so one number and other number সৈতে মাল্টিপ্লাই কৰিলে যিটো পাম সেইটো LCM আৰু ACF ৰ মাল্টিপ্লাই হয় okay so ইয়াতে কি হ'ব আমি product of two number into মই দিয়া আছে 5040 okay so divide কৰিম কি হয় 144 so then আমাৰ ওলাব other number okay so other number লৈ যাব so এটা আমি যদি ডিভাইড কৰো এটো 12 হ'ব 12 পৰা ইফালে গলে আমি যদি হেৰি কৰি চাও ডিভাইড কৰো তেনহলে কিমান হ'ব 1 12 3 যাব okay sorry 4 যাব 4 48 and so 4 আমাৰ answer to হ'ব without calculation we can find out the 420 so কাৰণ আমাৰ 12 4 48 so 50 পৰা 48 240 হ'ল so বাকি 12 into 2 কিমান হ'ব 420 so বাকি খিনি without calculation আমি উলাই যাম বাকি খিনি নহয় so ইয়াৰ উত্তৰটো হ'ব 420 and back is 14 number questions what is given here the ratio of two number is 3:4 and their ACF is 4 so we have to find out the LCM so ratio dia ase 3:4 dia ase okay so if ami dhori long okay so ami jodi dhori long let prothom number eta number jodi 3x do and another number is 4x so and the ACF number dia ase 4 so 3x or 4x or jodi ami chao tenole your ACF ki hobo common factor hoise x okay so মানে কি হ'ব x is the common factor of the two numbers of 3x and 4x so আমাৰ common factor টো হৈছে greatest number হৈছে LCF so যিটো আমাক দিয়া আছে 4 okay so বুজি পাইছে চাগে আমাক ratio প্ৰথমতে দিয়া আছে 3:4 মানে 3:4 আৰু ACF 4 দিয়া আছে so 3 into 4 3:4 আমি যদি দুটা নম্বৰ আমি ধৰি লওঁ এটা 3x এটা 4x so দুইটাৰ common factor টো হৈছে HCF so common factor হৈছে x okay so x will be the common factor that means x will be the ACF কিন্তু আমাক দিয়া আছে ACF value 4 so মানে কি হ'ব এটা নম্বৰ যদি আমাৰ ওলাই গ'ল x ৰ ভ্যালুটো আমি 4 পালো so এটা নম্বৰ 3 যেটো হ'ব 3 4 জাৰ আমাৰ কি হ'ব 12 আৰু আনটো নম্বৰ হ'ব 4 4 জাৰ 16 okay so ইয়াৰ পৰা যদি আমি LCM উলিয়াও 2 বাৰ যাব কিমান হ'ব 6 বাৰ ইফালে 8 বাৰ and 2 3 and 4 so কি হ'ব 2 into 2 4 4 into 3 12 and 12 4 জাৰ 48 so your answer hobo konto 48 will be the our answer so enake uliabo laibo so in the next that is given here fifth question the greatest possible length which can be used to measure exactly the length of 7 meter 3 meter 85 centimeter 3 meter 85 centimeter 12 meter and 95 centimeter is okay so yata gutekini meter centimeter gutekini jodi centimeter le loi jao tene hole ki hobo prothom tu hobo 700 centimeter that's next over 385 centimeter and next one is 1295 centimeter okay so amak koise ki the greatest possible length which can be used to measure exactly the length of 7 meters mane 700 centimeter 385 centimeter and 1295 centimeter so yata ki hobo যেটো লিস্ট হ'ব যেটো গুটেখিনি আমি প্ৰত্যেকটো এটা এটা সমান সমান ভাগত ভাগ কৰিব লাগিব so means কি হ'ব that we have to find out the ACF okay so ইয়াতে আমি যদি চাও তেনেহলে 22 হ'বই নোৱাৰে okay so এইখিনি আমি divisible নহয় so 25 ও হ'ব নোৱাৰে কাৰণ 25 85 টো আমাৰ যেটো 25 divisible হয় 75 হ'ব লাগিব 50 হ'ব লাগিব 25 so এটো হ'ব নোৱাৰে so বাকি থাকিল 35 আৰু 15 so 35 ৰ আমি যদি চাও এটা 15 ৰ 35 ৰ যদি চাও তেনেহলে এটো divisible হয় 20 হ'ব okay so এটো যদি 35 ৰ চাও তেনেহলে আমাৰ কিমান হ'ব 1 and 35 so 1 11 জাৰ 35 11 জাৰ কিমান হ'ব so means কি হ'ব আমাৰ answer টো হৈছে 35 বাকি যদি 15 ৰ ডিভাইড কৰিবলৈ চাও তেনেহলে 15 ৰ এটো ডিভাইড কৰো তেনেহলে কি হ'ব আমি এখানে এটা কমপ্লিট আমি ডিভাইড কৰিব নোৱাৰো ওকে সো ফৰ এক্সাম্পল এটা কৰিছো 15 আৰু 700 without finding the ACF we can find out the ACF without calculating okay so here কি হ'ব 15 6 জাৰ কিমান 60 sorry 15 4 জাৰ 60 আৰু 10 so 100 আমি divisible নহয় so decimal লৈ বেছি হ'ব that's why 35 will be the correct answer okay so enake uliabo laibo baki dia ase 6 number question that is given here an electronic device makes it beep after every 60 second and another device makes it beep after every 62 second they beep together at 4 am the time when they will next make a beep together at the earliest is so etu khetre ami ki uliabo laibo LCM uliabo laibo so time data kiman diase eta 60 second eta dise sorry 60 second eta 62 second okay so hetor jodi LCM uliao tenekle kiman hobo eto 30 hobo eto 31 so 31 is a prime number so we can't divide it anymore so 2 into 30 kiman 60 so 60 logot ami jodi divide koru sorry multiply koru tenale kiman hobo 0 6
and 186 পালো আমি okay so that will be the our LCM so এই LCM ক যদি আমি ডিভাইড কৰো okay so LCM ক যদি এটো হল সেকেন্ডত okay so আমি যদি আৱাৰ লৈ কনভাৰ্ট কৰো তেনেহলে we have to divide it by 6 so 0 0 গল ইফালে থাকিল 6 18 or 618 কিমান হ'ব 31 so 31 minute after they will be together okay so 31 minute মানে কি হ'ব 10 am ৰ পিছত 31 মিনিটৰ কিমান হ'ব এটো হ'ল আমাৰ আনসাৰ 10:31 am ত আকৌ হেতে একেলগে বিপ কৰিব সো আনসাৰ এনেকৈ উলিয়াব লাগিব আশা কৰো বুজি পাইছে চাগে কোৱেশ্চনটো সো ইন দ্য নেক্সট that is given here 6 bells commence rolling together at and toll at intervals of 2 4 6 8 10 12 seconds respectively in 60 minutes how many times they will toll again together okay so yato ki hobo we have to find out the LCM so 2 4 6 8 and 10 and 12 okay so ekita number dia ase amak so LCM uliabole hole ami lowest number divide korim 1 2 3 4 5 and 6 so again we have to divide it so 2 ra divide kore 1 1 3 sorry 3 and 2 5 6 sorry 3 so again 3 ra divide koribo parim 1 1 1 2 5 1 okay so etia multiply কৰিছো 2 দুগুণ 4 4 দুগুণ 4 3 গুণ 12 12 ইফালে থাকিলে 10 so 120 seconds okay 120 second मतलब क्या होगा 120 में will be the our LCM okay so LCM আমাৰ উলাই গল LCM পালো আমাৰ 120 second so এতিয়া যদি চাও 120 second তো কি হ'ব আমাৰ 2 minute হ'ব so 2 minute hobo so ketia kom palo je ei bell geta shorter bell after every 2 minutes they will ki hobo tooling together so 2 minute interval 60 minute keta kimanta heri hobo 60 divided by 2 equal to 30 but ami first to ami count kori sao tenale add koru tenale kiman hobo 31 the bell ekelage 1 ghontat troll koribo okay so tooling koribo so amar ki hobo 31 will be the our answer so in the next that is given here find the largest number of the four digit which is exactly divisible by 27 18 12 and 15 so yata ami janu je the largest number of four digit ki hobo 9994 that will be the our largest four digit so and what will be the largest four digit number which is exactly divisible by 27 18 and 12 sorry 27 18 12 and 15 okay so 15 amak dia ase so ihoto jodi prothom amak ki koribo lagibo LCM uliam so all are the divisible by 3 so 9 6 4 and 5 again 2 3 divisible hoy 3 2 4 5 etia jabo 2 re 3 1 2 5 so ekini number so etia jodi ami multiply kori sao 3 3 are 9 9 2 are 18 okay so 18 3 0 kiman hobo 18 3 0 sorry 3 3 0 9 9 9 27 27 into 2 54 18 2 0 18 3 0 54 and 54 10 0 kiman hobo 5 540 okay so amar LCM hobo 540 এটা কি হ'ব এই যেটো LCM হ'ব কেটো ডিভাইড কৰিব লাগিব কাৰণ 4 digit number largest 4 digit number আমি divisible by the LCM যদি all are the number তেনেহলে আমাৰ কি হ'ব কিমান পাই যাব 9999 so আমাৰ 54 ডিভাইড কৰোঁ তেনেহলে কিমান হ'ব 1 bar 540 9 5 and 459 and again 9 so কিমান হ'ব so okay 1 so one whole again we have 8 or the multiply kori 0 4 2 and 4 2 4 0 so it 8 or multiply korle 4 2 4 0 so 3 4 3 sorry mom bolo 8 or the multiply koro okay so 8 or multiply korle ki 0 2 3 4 3 2 0 so here ki hobo 9 5 4 4 5 9 9 so 4 3 2 0 the minus koro tenole kiman hobo 9 thakibo 7 thakibo ifala 2 279 will be the remainder okay so 279 will be the remainder so 279 jitu amar remainder palo khe naam remainder to
আমাৰ যিটো লাৰ্জেষ্ট আমাৰ 4 ডিজিট নাম্বাৰৰ পৰা যদি মাইনাছ কৰি দিওঁ তেনেহ'লে ডেটছ উইল বি দ্য লাৰ্জেষ্ট নাম্বাৰ ডেট ইজ ডিভিজিবল বাই অল 27, 18 and 12 and 15 অ'কে চ' ইয়াতে 2, 7, 9 চ' 0 হ'ব 2 হ'ব 7 হ'ব and 9 চ' 9720 ক'ত এনচাৰ হ'ব C number will be the our right answer okay so we find the largest number of the 4 digit which is exactly divisible by 27 18 12 and 15 মানে কি হ'ব 27 18 12 আৰু 15 ৰ LCM উলিয়ালে LCM ৰ 999 ক ডিভাইড কৰিলে যেটো পাম ৰিমাইন্ডাৰ পাম সেই ৰিমাইন্ডাৰ যদি আমি 999 ৰ পৰা মাইনাস কৰি দিও তেনেহলে that will be the largest 4 digit number which is exactly divisible by 27 18 and 12 and 15 okay so in the next question what is given here in the last which greatest possible length can be used to measure exactly 15 meter 75 centimeter 11 meter 25 centimeter and 7 meter 65 centimeter so here কি হ'ব SCF উলিয়াব লাগিব ওকে সো প্ৰথমতে আমাৰ যদি সেন্টিমিটাৰলৈ লৈ যাওঁ গটেখিনি 15 meter and 75 centimeter 15 এটো হ'ব 1575 centimeter next 11 25 centimeter and 765 centimeter okay so এই চাও যদি অপচন চাও which one will be the divisible by all তো তেনেহলে 22 এলিমিনেট হৈ যায় 20 হ'বই নহয় so next চাও 55 or 60 45 or 60 এই তিনটা ভিতৰত হ'ব লাগিব so আমি যদি ডিভাইড কৰি চাও 1 by 1 কি হ'ব 45 ৰ আমি যদি চাও 45 ৰ ডিভাইড কৰো 1575 হ'ব 765 ক 45 ৰ ডিভাইড কৰো কিমান হ'ব 45 ৰ 1 বাৰ যাব 45 and 1 and 3 15 and 3 15 27 4 6 1 and 8 কিমান হ'ব 7 8 7 ৰ যদি মাল্টিপ্লাই কৰি চাও 5 3 7 4 28 and 315 so 7 or divisible so 45 is 45 or 765 ক ডিভাইড কৰিব পাৰি okay so কি হ'ব বাকিখিনি আমাৰ आंसर নহয় so 45 centimeter will be the right answer by choosing the option okay so if you can find try to divide the 765 so we can divide it 765 means কি হ'ব এটো এনে নহব okay so ইমানে আছিল আশা কৰোঁ বুজি পালে চাগে so এটা যদি কিবা ডাউট থাকে তেনেহলে you can comment in our comment box okay so ইমানে আশা কৰোঁ ভাল পালে যদি ভাল পালে এই ভিডিওটো তেনেহলে সাবস্ক্ৰাইব কৰক so next video আকৌ লগ পাম নতুন টপিক লৈ so till then bye thank you